খুমটাই তেলিয়াবাৰী অঞ্চলৰ দৰিদ্ৰ পৰিয়ালৰ শেখৰ ফুকনে হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ মহুৰা হাইস্কুললৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। আৰ্থিক দৈন্যতা কেতিয়াও শিক্ষাৰ ক্ষেত্ৰত কোনো বাধা হ'ব নোৱাৰে, সেই কথা প্ৰমাণ কৰিলে এগৰাকী মেধাৱী ছাত্ৰই। খুমটাই তেলিয়াবাৰী অঞ্চলৰ শেখৰ ফুকনে হাইস্কুল শিক্ষান্ত পৰীক্ষাত মহুৰা হাইস্কুলৰ পৰা আটাইকেইটা বিভাগতে লেটাৰসহ মুঠ 514 নম্বৰে ডিষ্টিংশ্যন সহ 66% নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে শেখৰে কোনো ঘৰুৱা শিক্ষকৰ সহায় নোলোৱাকৈ পঢ়িছিল আৰু পিতৃ মনোজ গগৈয়ে দিন হাজিৰা কৰি বহু কষ্টৰে পঢ়াইছিল শেখৰক। ভৱিষ্যতে এগৰাকী সুনাগৰিক হোৱাৰ সপোন থকা খুমটাই এইগৰাকী শেখৰক লৈ এতিয়া দুচকুত সপোন দেখিছে দৰিদ্ৰ পিতৃ মাতৃয়ে। মই ক'ব বিচাৰোঁ যে দৰিদ্ৰ বুলি কোনো পঢ়াত হেঙাৰ হ'ব নোৱাৰে। আমি যদি অধ্যাপকৰ একাগ্ৰতা আৰু কষ্ট কৰি আমি যদি অকণমান পঢ়াত যদি আমি গুৰুত্ব দিওঁ তেতিয়া আমি নিশ্চয় এদিন সফল হ'ব পাৰিম। খুমটাইৰ পৰা পাৰ্থপ্ৰতিম গোহাঁই, অসম ভিউ। বঙাইগাঁও জিলাৰ ৰঙাপানীত কৃষকৰ পুত্ৰই হাইস্কুল শিক্ষান্ত পৰীক্ষাত 92